নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আহক আজি উপভোগ কৰোঁ অসম তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱৰ গীতৰ সহায়। Hello party people, this is DJ Boss, tribute to Jubinda. আমি আদৰৰ সংগীত শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ সহধৰ্মিনী বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গক মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ। আমি গৰিমা শইকীয়া বাইদেউক মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় সংগীত প্ৰেমী ৰাইজ, এটি যুতি আছিল মানস ৰবীন জুবিন আৰু যতীন, আৰু এটি যুতি আছে জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতী। আমি শ্ৰদ্ধাৰ সংগীত শিল্পী দিগন্ত ভাৰতীক আকৌ মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট সাংবাদিক, যিয়ে অসমত সৌন্দৰ্যগত কাৰ্যক এটি সুন্দৰ কলালৈ ৰূপান্তৰিত কৰিছিলে। শ্ৰদ্ধাৰ বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞা বাইদেউক আমি মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধাৰ সংগীত শিল্পী দিগন্ত ভাৰতী দাদাৰ সহধৰ্মিনী আশ্বতী বৌ ডাঙৰীয়ানীকো মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমি অনুৰোধ জনাইছোঁ মঞ্চৰ সন্মুখলৈ আহিবলৈ মানপ্ৰিয়া ডেকা, শতাব্দী আৰু মেঘনা। আমি আটাইখিনিকে মঞ্চৰ সন্মুখত বিচাৰিছোঁ। প্ৰথমতে আমি সম্বৰ্ধনা যাচিম এখনি চেনেহৰ বিহুৱানীৰে বৌ গৰিমা শইকীয়া গাৰ্গক সম্বৰ্ধনা যাচিব সাংস্কৃতিক বিভাগৰ সম্পাদক ফণেশ্বৰ পেগৰকৰ। আমি দিগন্ত ভাৰতী দাদালৈ এখনি চেনেহৰ বিহুৱানীৰে সন্মান যাচিম আৰু সন্মান যাচিব মহেশ ৰাজ ডাঙৰীয়াই। আমি ভাস্বতী বৌদ্ধলৈ ফুলাম গামোচাৰে সন্মান যাচিম আৰু সন্মান যাচিব দীপজ্যোতি দাসে। আমাৰ মহান সংগীত শিল্পী দিগন্ত ভাৰতী দাদাৰ সহধৰ্মিনী আমি আদৰৰ আমন্ত্ৰিত শিল্পী অনুপ্ৰিয়া ডেকা গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব জয়ন্ত দাস ডাঙৰীয়াই। আন এগৰাকী আদৰৰ আমন্ত্ৰিত শিল্পী শতাব্দীক এখনি স্নেহৰ বিহুৱান যাচিব প্ৰমোদ দাস ডাঙৰীয়াই। আমাৰ আদৰৰ আমন্ত্ৰিত সংগীত শিল্পী মেঘনা ডাঙৰীয়ানীকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দিগন্ত ডাঙৰীয়াই। জোনাক কোমলে নিৰিবিলি নিশা কৰি নপাতিছে সংগীতৰ মেলা। জোনাক কোমলে নিৰিবিলি নিশা কৰি নপাতিছে সংগীতৰ মেলা। কুকুৰমাৰ গাঁৱলৈ জুবিন দা আহিছে শিৰদক ভাঙি যাওঁগৈ বলা। সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সাদৰণি জনাইছোঁ। সামৰণি মৰাৰ আগতে আমাৰ বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞা বাইদেউক
শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি কথা কোৱাৰ সময় নহয়, এয়া জুবিন গাৰ্গৰ সময়, সংগীতৰ সময়। গতিকে কথা নহয়, গান, অকল গান। ভাল লাগে। কালি পৰহিৰ পৰা কুকুৰ মাৰাৰ নিউজ বহুত কৰি আছোঁ, কাৰণ আপোনালোকৰ এইখন কমিটিয়ে ইতিহাস ৰচিছে। 3 দিনৰ আগৰ পৰা আপোনালোকে ইমান সুন্দৰ আয়োজন আপোনালোকৰ মন ঠাণ্ডা কৰিছে, উৎপাত ঠাণ্ডা কৰিছে। আৰু মই সঁচাকে সমগ্ৰ অসমবাসী ৰাইজৰ তৰফৰ পৰা কুকুৰ মাৰাবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা এটা হাততালি দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে যি উদাহৰণ দাঙি ধৰিছে, মই আশা কৰিম অনাগত দিনবিলাকত বিহু প্ৰত্যেকখন মঞ্চৰ প্ৰত্যেকখন উদ্যোক্তা কমিটিয়ে এই উদাহৰণ ল'ব। গতিকে আপোনালোকলৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু আকৌ এবাৰ ডাঙৰকৈ হাত চাপৰি আপোনালোকক নিশ্চয় বাইদেউ ইমান ধুনীয়াকৈ আপোনালোকক শুভেচ্ছা বাৰ্তা দিলে, তেনেহ'লে পুনৰ এখন ফুলাম গামোচা বাইদেউ যিটো বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। বহুত বহুত ধন্যবাদ। আহক আমি পুনৰ জুবিন সন্ধিয়ালৈ That's great. Kita kurang dorong kan lagi, no? Dah dorong kurang kan?
মঞ্চত দিগন্ত ভাৰতী আৰু জুবিন দাই একেলগে
হৈছে ব্যাখ্যাটো এটা লগত ঘৰৰ শপত টোপোলা দিব লাগিব
কৃষ্ণদাস এই আজিকালি আৰ্ট ফৰ্মবিলাক বেলেগ হ'ল, বেলেগ বেলেগ ধৰণে কৰিছোঁ। সি টেইলৰৰ কাপোৰ, দৰ্জীয়ে পেলাই দিয়া কাপোৰ দি পেলাই বনাইছে কিন্তু যিবিলাক কাপোৰ পেলাই দিয়ে সেইবিলাক কাটি কাটি লগাই। চ' ইটছ এ নিউ আৰ্ট ফৰ্ম। মই আজিলৈ দেখা নাছিলোঁ। ইটছ লাইক এ কোলাজ। আৰু মোৰ ঘৰত এখন আছে, বাঁহেৰে বনাইছে, গোটেই বাঁহেৰে মোক বনাইছে। এইটো টান কাম, এইটো টান কাম। চ' থেংক ইউ কৃষ্ণ। ছবিখন ভালকৈ ৰাখিব পাৰিব। আজি আৰু আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। কেনেকুৱা হৈছে অনুষ্ঠানটো কমেণ্টত জনাব। আৰু মোৰ চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব। আজিলৈ আহিছোঁ। টিল দেন টেক কেয়াৰ। বাই বাই। for the